হেল্ল' বন্ধুসকল পুনৰবাৰ এটা নতুন টপিক লৈ মই সুৰজিতে আপোনাৰ ওচৰত উপস্থিত হৈছোঁ আৰু বন্ধুসকল মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আজি টপিকটো আপোনালোকে নিশ্চয় গম পাইছে, চাইনাই আমাৰ ভাৰতত এটা চাইবাৰ এটেক কৰিব লৈছে। আপোনালোকে হয়তো শুনিছে, ময়ো এই কথা শুনি শ্বকড হৈ গ'লোঁ যে এইটো হ'ব বুলি শুনিছিলোঁ, অলৰেডি হৈ আছে, আপোনালোকে হয়তো নাজানিব। আৰু মই যেতিয়া নিউজটো গম পালোঁ বোলো আপোনালোকক জনাই দিব বাবে ভিডিঅ'টো বনালোঁ সৰুকৈ। বন্ধুসকল আপোনালোকে জানে যে আপোনালোকৰ মোবাইলত কিছুমান চাইনিজ এপ ইনষ্টল হৈ আছে, যিহেতু আপোনালোকে কেইবাটাও জানে আৰু সেইকেইটা আপোনালোকে বিশেষকৈ আনইনষ্টল কৰিব লাগিব আপোনাৰ মোবাইলৰ ফালৰ পৰা। আপোনাৰ টপ 10 লিষ্টত থকা মই চাইনিজ এপকেইটা মই স্ক্ৰীনশ্বটটা আপোনাক দেখাই দিম বাৰু। এপকেইটা সেইকেইটা আপুনি আনইনষ্টল কৰিলে ভাল হ'ব, যিহেতু ভাৰতত আপুনি সেইকেইটা ইউজ কৰাৰ লগে লগে আপুনি কিছুমান পাৰ্মিশ্যন দিয়া আছে। আপুনি পাৰ্মিশ্যন দিয়া মতে সেই এপকেইটা আপুনি নিশ্চয় চলাই থাকোঁতে পাৰ্মিশ্যন হওঁতে কিছুমান এড অহা দেখিছে হয়নে। সেই এপকেইটা এনেই নাহে, কিন্তু আপোনাৰ কথা বতৰা আপোনাৰ মাইকটোৰ পৰা সিহঁতে সেই এপটো যিটো আপুনি পাৰ্মিশ্যন যিহেতু দিয়া আছে, তাত আপুনি কণ্টেক্টৰ পাৰ্মিশ্যন দিয়া আছে, সকলো ধৰণৰ পাৰ্মিশ্যন দিয়া আছে। যিহেতু আপুনি যিখিনিৰ ওপৰত আপোনাৰ যিটো ইণ্টাৰেষ্টেড হয়, আপুনি যিটো বস্তু ইণ্টাৰেষ্টেড হয় সেই বস্তুৰ ওপৰতে আপোনাৰ এড আহে, নিশ্চয় দেখিছে। আপোনালোকে কেতিয়া FB চলাই থাকোঁতে পাইছেনে যে আপুনি আজি ভাবিলে কাৰোবাৰ এটাৰ লগত পাতিলে যে মোৰ Samsung J7 বা Vivo Z1 Pro মোবাইলটো বহুত ভাল লাগিলে হয়নে। এই কথাটো কেতিয়াবা পতাৰ পিছত আৰু অলপ সময়ৰ পাছতে আপুনি FBত সেই পোষ্টটো পায়নে বা ইনষ্টাত পায়নে। চ' তেনেকুৱা এটা কথা আপোনাক ক'ব গৈছোঁ যে আপোনাৰ ইণ্টাৰেষ্টেড ওপৰত ডিপেণ্ড কৰি আপোনাৰ ওপৰত কিছুমান এড দিয়া যায়, আৰু এডখিনিৰ পৰাই আমাৰ চলি আছে চাইবাৰ এটেক। এতিয়ালৈকে চলি আছে, কিন্তু বহুতে নাজানে বাবে মই সেই ভিডিঅ'টো বনাইছোঁ। আৰু বন্ধুসকল আপুনি নিজে চাইবাৰ এটেকৰ পৰা বাচি থাকিলে কোনো ধৰণৰ ভাৰতত চাইবাৰ এটেক কৰিব নোৱাৰে চাইনাই। আমাৰ অৰ্থনীতিৰ ফালৰ পৰা বহুত বেছি পৰিমাণে ক্ষয় হৈছে, যিহেতু বৰ্তমান লকডাউন চলি থকা অৱস্থাত সকলো ধৰণৰ ফালৰ পৰা অৰ্থনীতিটো তললৈ নামি গৈ আছে। যিহেতু আপোনাৰ মোবাইলত কিছুমান নানা ধৰণৰ এপৰ দ্বাৰা নানা ধৰণৰ আপোনাক ধোকা দিবৰ বাবে কিছুমান লিংক পঠাব পাৰে। সেই লিংকসমূহত আপোনাৰ ক্লিক কৰিলে লগালগ আপোনাৰ একাউণ্ট ডিটেইলছ সুধিব পাৰে, বাট আপুনি ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ মোবাইলটো হেক হৈ যাব পাৰে। বন্ধুসকল হয়, মই সেইটো কাৰণে ভিডিঅ' বনাই যে আপোনাৰ ওচৰত মেছেজ আহিব পাৰে, আপুনি ৰেজিষ্টাৰ কৰক, তেতিয়া আপোনাৰ একাউণ্ট ইমিডিয়েটলি 5,000 টকা সোমাই যাব। ঠিক মোৰ কালি তেনেদৰে দুটা আহিছে, মই আপোনাক স্ক্ৰীনশ্বট দিয়ে দেখাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল আপোনালোকৰ তেনেকুৱা কিছুমান মেছেজ আহিব পাৰে, আপুনি এইটো এপত ৰেজিষ্টাৰ কৰক, লগে লগে 5,000 টকা সোমাব, আৰু সেইটো এপত ৰেজিষ্টাৰ কৰক 10,000 টকা সোমাব। আৰু বন্ধুসকল আপোনালোকে সেই ৱেবছাইটটোৰ বিষয়ে ভালদৰে নজনালৈকে তথ্য আপুনি তাত নিদিব, যিহেতু আপুনি দিয়াৰ লগে লগে আপোনাৰ মোবাইলটো হেক হৈ যাব পাৰে। আপোনাৰ হেক হৈ যোৱাৰ লগে লগে সম্পূৰ্ণ আপোনাৰ ডিটেইলছ লৈ যাব, সেইটোৰ দ্বাৰা গোটেই মোবাইলটো আপোনাৰ সম্পূৰ্ণভাৱে হেক হৈ পৰিব, যিহেতু আপোনাৰ কিছুমান পাৰ্চনেল ডাটা লৈ যাব পাৰে। বন্ধুসকল আপোনালোকক জনাইছোঁ যে আপোনালোকে কোনো ধৰণৰ চাইনিজ এপ বৰ্তমান ভাৰতত ব্যৱহাৰ নকৰিব। বন্ধুসকল যদি চাইবাৰ এটেকৰ পৰা বাচি থাকিব বিচাৰে তেনেহ'লে মোবাইলত থকা প্ৰায়কেইটা চাইনিজ এপ আপুনি মোবাইলৰ পৰা উৰাই দিব, প্ৰায় নহয় সকলোবোৰে আপুনি চাইনিজ এপ উৰাই দিয়ক। ভাৰতৰ অৰ্থনৈতিক কথা আছে, যিহেতু চাইবাৰ এটেকৰ কথা আছে। বৰ্তমান চাইবাৰ এটেক চলি আছে, মানে যিসকল লোকে টেকন'লজিৰ ওপৰত বেছি জ্ঞান নাৰাখে বা বেছি কথা নাজানে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে আমাৰ ভাৰতখন বাচি থাকে চাইবাৰ এটেকৰ পৰা। আৰু বন্ধুসকল আপোনালোকে যেতিয়ালৈকে চাইবাৰ এটেক নিজেই নকৰায় তেতিয়ালৈকে কোনো ধৰণৰ চাইবাৰ এটেক কৰাব নোৱাৰে। আপোনাৰ মোবাইলত আপুনি পাছপৰ্ট লগাবলৈ স্পেচিয়েল কেৰেক্টাৰ এটা এড কৰক, যেনেকৈ আপোনাৰ মোৰ ধৰি লওক সুৰজিত S টো কেপিটেল দিলে, U টো স্মল দিলে, আৰু এনেকৈ R টো স্মল দিলে, আৰু A টো আপোনাৰ কেপিটেল দিলে, তাৰ মাজত এড্ৰেছ লগালে, তাৰপৰা কিছুমান নাম্বাৰ দিলে। চ' বন্ধুসকল তেনেকৈ লগাবলৈ চেষ্টা কৰিব, যিমান পাৰে সিমান আপোনাৰ আনকমন দিবলৈ চেষ্টা কৰক, তেতিয়া আপোনাৰ হেক কৰিবলৈ অলপ সময় হ'লেও লাগে। আপোনাৰ নটিফিকেশ্যন বেলটো হ'লেও বাজিব পাৰে ইমান সময়ত, যদি হেক কৰা সময়ত। আৰু মেক্সিমাম আপোনাৰ প্ৰতি ছেকেণ্ডে 56 ছেকেণ্ডত আপোনাৰ মোবাইলটো হেক কৰিব পাৰে। আৰু 56 ছেকেণ্ডত যদি আপোনাৰ মোবাইলটো হেক কৰিব নোৱাৰে তেতিয়া আপোনাৰ মোবাইলত এটা নটিফিকেশ্যন আহে, নটিফিকেশ্যন আহিলে আপুনি এলাৰ্ট হ'ব পাৰিব। বন্ধুসকল এনেকুৱা কাম কৰিব। আৰু বন্ধুসকল মই ভিডিঅ'টো বনোৱা এটাই কাৰণ যে আমাৰ ভাৰতত বৰ্তমান অৰ্থনৈতিক ক্ষেত্ৰত বহুত তল পৰি আহিছে, যিহেতু চীনেও আমাৰ ভাৰতত চাইবাৰ এটেক কৰিব বুলি আপুনি শুনিছে, যদি নাই শুনা মোৰ ভিডিঅ'টো আপোনাক জনাব চেষ্টা কৰিছোঁ। চীনেও আমাৰ ভাৰতত চাইবাৰ এটেক কৰিব বুলি বৰ্তমান শুনি থাকোঁতেই মোলৈ দুটা মেছেজ আহিলে, আৰু মেছেজ দুটা পাই মই শ্বকড হ'লোঁ যে অলৰেডি চীনে আমাৰ ভাৰতত চাইবাৰ এটেক কৰিবলৈ আৰম্ভ কৰি দিলে। আৰু বন্ধুসকল এটা কথা মনত ৰাখিব, আপুনি যেতিয়ালৈকে এলাৰ্ট নহয় তেতিয়ালৈকে আমাৰ চাইবাৰ এটেক হৈ থাকিব, আৰু আপুনি যদি চাইবাৰ এটেক কৰায় তেনেহ'লে তেতিয়াহে আমাৰ ভাৰতত চাইবাৰ এটেক হ'ব। আপুনি এলাৰ্ট হওক, কোনো এটা লিংক বা ৱেবছাইট আপোনাৰ ওচৰলৈ আহিলে আপুনি সেই লিংক বা ৱেবছাইটটো ভালদৰে চাৰ্চ কৰক, যে এইটো লিংক কিহৰ পৰা আহিছে, ক'ৰ পৰা আহিছে, কেনে চাৰ্চ কৰক। চাৰ্চ কৰিহে আপুনি তথ্য ডিটেইলছ কৰা, আৰু বিশেষ যদি জানিব বিচাৰে সেই লিংকটো আপুনি গৈ গুগলত পেষ্ট কৰি আপুনি সেইটো বিষয়ে ভালদৰে ডিটেইলছ ল'ব পাৰিব। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ বন্ধু।
বন্ধুসকল কেনে পালে জনাব লাইক কমেন্ট শ্বেয়াৰ কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেল আপুনি নতুন হয় অল নটিফিকেশন ক্লিক কৰিব তেতিয়া মই কোনো এটা দিয়া ভিডিও পোন প্ৰথমে আপুনি পাব আৰু বন্ধুসকল আপোনাৰ বন্ধু বৰ্গ সকললৈ শ্বেয়াৰ কৰক ভিডিও যাতে নজনা নুবুজাকৈ কোনো আপুনি লিংক ৱেবছাইটত গৈ আপোনাৰ কোনো গোপনীয় তথ্য আপুনি তাত এপ্লাই নকৰিব বন্ধুসকল থ্যাংক ইউ সো মাচ লাভ ইউ অল বাই বাই